হ'ল ঈদৰ দিনা ৰাতিপুৱা। এতিয়া হৈছে 5টা। এতিয়া খোৱাৰ পৰা উঠিলোঁ, উঠি মেলি ফ্ৰেছ হ'লোঁ আৰু আমাৰ বেটি শুইয়ে আছে। চাইমা তাই শুই আছে। এতিয়া নুঠাওঁ আৰু এতিয়া নহ'লে কাম কৰিবলৈ অসুবিধা হ'ব নহয়, তাইক উঠাই ল'লে। আম্মাও উঠিলে চাহ তাহ দিওঁ আৰু আমিও নাস্তা কৰোঁ। আম্মাৰ লগতে চাহ তাহ খাওঁ। লাল চাহ খাম আৰু এতিয়া গাখীৰ চাহ নাখাওঁ আৰু। বাহিৰৰ পৰিৱেশটো চাওকচোন, আজি বহুতেই হেৰি হয়, পৰিৱেশটো গ্ৰীণ হৈ আছে। বৰষুণ পৰিছিলে ৰাতিপুৱা অলপকৈ। অলপ বোলো বাহিৰত যাওঁ আৰু আপোনালোকক দেখাওঁ। আৰু নামাজৰ পৰা মিষ্টাৰ আহিলে, এই চাহ তাহ দিওঁ, বনাওঁগৈ আৰু আম্মাকো দিওঁ। এইফালে চাহ পাতি দিছোঁ খাবলৈ। উলিয়াই লৈ বহি আছোঁ জানেনে, কোনো নাই। আম্মাও নাখায় বোলে, ৰোজা আছে আম্মাৰ। আৰু হাজবেণ্ডো নাই, হাজবেণ্ড ওলাই গৈছে। এতিয়া মই আৰু অকলে খাওঁ আৰু। আজি মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই যাম। ভিডিঅ'টো একদম শেষৰলৈকে চাই যাব আৰু মোক মৰম দিব। এয়া পাতিলাও, মই পাতিলাও কাটি থৈছোঁ, পিঁয়াজ কাটি থৈছোঁ, নহৰু কাটি থৈছোঁ, এইবোৰ ৰেডি কৰি লৈছোঁ। এইফালে কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু ইয়াত মই পাতিলাও বাকলি ভাজিম, এইটো কাটি থৈছোঁ। তেল গৰম হৈ গ'ল, মই ইয়াত দিছোঁ পিঁয়াজ এটা, কেঁচা জলকীয়া এটা আৰু কেইফুটমান নহৰু। এতিয়া মই ইয়াত নিমখ দিছোঁ, অলপ হালধি গুড়া দিছোঁ আৰু জিৰা গুড়া দিছোঁ। এতিয়া মই পুনৰবাৰ লৰাই ল'ম। এতিয়া মই কাটি লোৱা পাতিলাও বাকলিখিনি তেলত পেলাই দিম। এফালে চাইবাই আমনি কৰি আছে, মোবাইল লাগে। এতিয়া মই পুনৰবাৰ লৰাই দিম। দি আছোঁ ৰ'বা মোবাইলটো দেই। পাতিলাও বাকলি ভাজি ৰেডি হৈ গ'ল। এয়া আমাৰ চাইমা ৰেডি হৈ গ'ল, গা পা ধুই। কোৱা, কিবা এটা কৈ দিয়া। কোৱা, ঈদ মুবাৰক। ঈদ মুবাৰক। অল অফ ইউ। আই লাভ ইউ। চাইমা হাই কৈ দিয়া। হাই। আপোনালোকৰ ভালনে? আমাৰ চাইমাই প'জ দি আছে দেই। এভৰিৱান, গুড মৰ্ণিং। আজি হয় নেক্সট ডে মৰ্ণিং। সেইদিনা ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, ভাবিছোঁ আজিৰ পৰা ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। আজি মই বনাবলৈ ওলাইছোঁ পাটিচেপ্তা পিঠা। আপোনালোকে বা কি কয়? আমাৰ ফালে পাটিচেপ্তা বুলিয়ে কয়। এতিয়া বনাম আৰু আপোনালোককো দেখাই গৈ থাকিম। পিঠা পাটিচেপ্তা বনাবৰ কাৰণে মই অলপ পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। তাতে অলপ নিমখ দিম।
এয়া নিমখ লৈছোঁ। সোৱাদ অনুসৰি আপোনালোকে নিমখ ব্যৱহাৰ কৰিব। তাতে মই অকণমান ৰিফাইন তেল দিম, যাতে কেৰাহীখনত পিঠাটো দিওঁতে লাগি নধৰে, সেইকাৰণে মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তাতে মই অকণমান কুহুমীয়া পানী ব্যৱহাৰ কৰিম। অলপ অলপকৈ খচি ল'ম এতিয়া মই। পিঠা বনাবৰ কাৰণে মই এতিয়া হেৰি কৰি ল'ম, অলপ অলপকৈ পানী দি গুলি ল'ম। এতিয়া মই পিঠাগুড়িৰ মিশ্ৰণটো গুলি লৈছোঁ। গুলি লোৱা হৈ গ'ল। এতিয়া মই গৰম কেৰাহীত মই পিঠাটো হেৰি কৰিম। বহুতে ইয়াত কালাৰ ব্যৱহাৰ কৰে। কালাৰ ব্যৱহাৰ কৰিলে দেখিবলৈ ভাল হয় আৰু। এতিয়া আমি নৰ্মেলি খাম আৰু কালাৰ ব্যৱহাৰ কৰা নাই, ফুড কালাৰ ব্যৱহাৰ কৰে। এয়া মোৰ পাটি চেপ্তাখন হৈ গ'ল। এতিয়া মই কেৰাহীৰ পৰা উঠাই ল'ম। বনাই খাবলৈ দিছোঁ। এয়া আম্মা খাবলৈ বহি আছে। এইপিনে বেটি যাও কৰি আছোঁ। আকৌ আনফালে এয়া সামৰিলোঁ, আলনাবোৰ সামৰিছোঁ। আম্মা আলনাবোৰ, বিচনা পাৰিলোঁ। বিচনা পাৰাও হৈ গ'ল। টাইম উলিয়াই উলিয়াই এনেকৈ কামবোৰ কৰি থাকোঁ আৰু অকলশৰীয়া, কৰিবতো লাগিবই। দালি পাতি দিছোঁ, এইফালে পাচলি কাটি থৈছোঁ বনাবলৈ। ভাবিলোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি। আপোনালোকৰ যদি চাই ভাল লাগিলেতে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিলৈ আহোঁ, বাই বাই।